আমি আজি আলোচনা কৰিম স্বদেশ অধ্যয়নৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত কিছুমান প্ৰশ্ন আলোচনা কৰিম। সম্পদ হিচাপে গণ্য কৰিবলৈ হ'লে কোনটো বৈশিষ্ট্য উপাদান নিহিত থকাটো প্ৰয়োজন? কাৰ্যকাৰিতা, উপযোগিতা, গতিশীলতা, ক, খ আৰু গ। শুদ্ধ উত্তৰটো খ। নেক্সট কুৱেশ্যন, অসমৰ কোন স্থানত প্ৰথমতে কয়লা আৱিষ্কাৰ হৈছিল? নাহৰকটীয়া, মাৰ্ঘেৰিটা, লিডু, মাকুম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাকুম। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল, অসমত ঘৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল? ক 1822 চনত, 1884 চনত, 1901 চনত, 1889 চনত। ইয়াৰ শুদ্ধ উত্তৰটো 1889 চনত। 1989 চনত। ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন হয়? 27%, 34%, 22%, 17%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17%। 17% অসমত উৎপাদন হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো শোধনাগাৰলৈ অসমত উৎপাদিত ঘৰুৱা তেল পঠিওৱা হোৱা নাই? ইয়াত পঠিওৱা হোৱা নাই বুলি কৈছে নুনমাটি, হালধীয়া, মাথুৰা, ব্ৰাউনী। কোনটো হ'ব সঠিক? মাথুৰা, যিহেতু মাথুৰাত তেল পঠোৱা হোৱা নাই ঘৰুৱা তেল। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে? 8-9%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 80-ৰ পৰা 90% গেছ থাকে, মিথেনৰ পৰিমাণ থাকে। উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি কিমান শতাংশৰ ঠাই বনাবৃত? ক 17%, 21%, 27%, 37%। ইয়াৰ সঠিক উত্তৰটো হ'ব 21%। খ নম্বৰ, শুদ্ধ উত্তৰ খ। অসমত উৎপাদিত হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশই কোনকেইটা প্ৰকল্প ব্যৱহাৰ কৰে? অইল ইণ্ডিয়া লিমিটেড, ONGC, BRPL, চাহ বাগিচা, আহ উৎপাদিত কাৰখানা, ঔষধ প্ৰস্তুতকাৰী কাৰখানা ইত্যাদিয়ে ব্যৱহাৰ কৰে। প্ৰাকৃতিক গেছসমূহ এইবোৰ কোম্পানীয়ে ব্যৱহাৰ কৰে। অসমত কাবৰি আংলং চূণ হ'লেও উপলব্ধ যিকোনো 5খন ঠাই বা 4খন ঠাইৰ নাম উল্লেখ কৰা। দিলাই, কয়লাজান, শিলাবেটা আৰু চাইনালাংচ। এই 4খন জিলাত প্ৰচুৰ পৰিমাণে চূণ পোৱা যায়। আমি এতিয়া নেক্সট 10 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 1993 চনত বিশ্ব শীৰ্ষ সন্মিলন কোন চহৰত অনুষ্ঠিত হৈছিল? উত্তৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত। ৰিঅ' ডি জেনেৰিঅ' চহৰত সন্মিলনখন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, একমাত্ৰ অসমত উপলব্ধ দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় কোন দুবিধ প্ৰাণী ৰাষ্ট্ৰসংঘই দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী হিচাপে ৰঙা তথ্য তালিকা অন্তৰ্ভুক্ত কৰিছে? উত্তৰ নল গাহৰি আৰু সুগুৰি পহু। এই দুখন বিপদাপন্ন আৰু শেষ। বৰ্তমান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 5খন, কিন্তু বৰ্তমান 2খন বৃদ্ধি পাইছে। কিতাপত 5খন আছে, গতিকে 5খন লিখিলেই শুদ্ধ হ'ব। মানৱ সম্পদ উন্নয়নৰ লাই খুঁটা কেইটা আৰু কি কি? উত্তৰ 4টা, ক্ৰমে সমতা, উৎপাদন, স্থায়িত্ব আৰু অধিকাৰ। এই 4খন মানৱ সম্পদৰ লাই খুঁটা। অসমত গ্ৰীষ্মকালীন 3টা মাহত ৰাস্তা আৰু ৰেলপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধৰ নাম লিখা। 2020 চনত আহিছিল ফাইনেল ইয়াৰত। লোৰ খনন আৰু পৃষ্ঠীয় খনন, এই 2খন খননেই। ৰছীপথ পৰিবহণ অসমৰ কোন 2খন ঠাইৰ মাজত পৰিচালিত? প্ৰথমটো ৰছীপথ হৈছিল কাবৰি আংলং জিলাৰ দিলাইৰ পৰা বোকাজানৰ মাজত, আৰু দ্বিতীয়টো হ'ল গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ মাজত ৰছীপথ পৰিচালিত। 16 নম্বৰ কুৱেশ্যনটো, কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁই কমল আলিৰ দুইমূৰে থকা ঠাই দুখনৰ নাম লিখা। উত্তৰ কোচবিহাৰ আৰু নাৰায়ণপুৰ। বৰ্তমান
নৰনাৰায়ণপুৰ লখিমপুৰত আছে। 40 নং ৰাষ্ট্ৰীয় ঘাইপথ কোন দুখন ঠাই সংলগ্ন কৰিছে? গুৱাহাটী আৰু শ্বিলঙক সংযোগ কৰিছে। গুৱাহাটী আৰু শ্বিলঙক সংযোগ কৰিছে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে। কাঁহ আৰু পিতল শিল্পৰ 5টা সমস্যাৰ বিষয়ে লিখা। ইয়াত শ্বৰ্টকে লিখা আছে, ডাঙৰকৈ বিচাৰিলে শ্বৰ্টকে দিলেও হয়। এই শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। ভাঙা ফুটা পেলনীয়া সামগ্ৰী ঘৰে ঘৰে সংগ্ৰহ কৰি কেঁচামাল যোগান ধৰা হয়। এইবোৰ বহুত কষ্টকৰ হোৱাৰ বাবেই এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ বেপাৰীৰ হাতৰ মুঠিত। কিছুমান কেঁচামালৰ মূল্য ইচ্ছামতে নিৰ্ধাৰণ কৰে কিছুমানে। যোৰাবাদৰ মেচিনৰ তৈয়াৰী কম মূল্যত আৰু উৎকৃষ্ট মানৰ পত্ৰও পোৱা গৈছে বজাৰত ভৰপূৰ। অতিৰিক্ত প্ৰশ্ন উত্তৰ কৰিম। অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি LPGৰ সম্পূৰ্ণ নাম কি? লিকুইফাইড পেট্ৰলিয়াম গেছ। অসমত কেইখন পক্ষী অভয়াৰণ্য আছে? উত্তৰ 3খন আছে। অসমৰ কিমান শতাংশ ঠাই পৰ্বত পাহাৰেৰে আৱৰা? উত্তৰ 20% ঠাই পৰ্বত পাহাৰেৰে আৱৰা। অসমৰ মাজেৰে অতিক্ৰম কৰা দুখন ৰাষ্ট্ৰীয় পথৰ নাম লিখা। NH-15, NH-13, নেশ্যনেল হাইৱে 15 আৰু 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ দুখন পক্ষী অভয়াৰণ্যৰ নাম লিখা। জাতিংগা আৰু দীপৰ বিল। অসমত কেই প্ৰকাৰৰ বাঁহ পোৱা যায়? সাধাৰণতে অসমত 10 প্ৰকাৰৰ বাঁহ পোৱা যায়। এই কুৱেশ্যনটো 2020ৰ ফাইনেল ইয়াৰত আহিছিল হাই ছেকেণ্ডাৰী। ভাৰতীয় তেল নিগম আৰু তেল আৰু প্ৰাকৃতিক গেছ আয়োগ কেতিয়া গঠন কৰা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট 1958 চনত ভাৰতীয় তেল নিগম আৰু 1959 চনত তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল। অসমত প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ হৈছিল? 1881 পৰা 1884 ভিতৰতেই হৈছিল। সঠিককৈ ক'ব পৰা নাযায়। এৰী পলু, মুগা পলু আৰু পাট পলু কি খায়? উত্তৰ এৰী পলুৱে এৰা আৰু কেঁচা গছৰ পাত, মুগা পলুৱে চোম গছৰ পাত, পাট পলু নুনি গছৰ পাত খায়। সম্পদৰ 2টা বৈশিষ্ট্য লিখা। উপযোগিতা আৰু কাৰ্যকাৰিতা। শেষৰটো কুৱেশ্যন প্ৰাকৃতিক গেছ ভিত্তি কৰি গঢ়ি উঠা 4টা উদ্যোগৰ নাম লিখা। নামৰূপ তাপবিদ্যুৎ প্ৰকল্প, নামৰূপ সাৰ কাৰখানা, অসম গেছ কোম্পানী, অসম গেছ কাৰখানা প্ৰকল্প। আজিলৈ ইমানে সামৰিছোঁ আৰু কোনোবাই কিবা প্ৰব্লেম হ'লে তলত কমেণ্ট কৰি জনালেই হ'ল। থেংক ইউ। আমি আজি আলোচনা কৰিম স্বদেশ অধ্যয়নৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত কিছুমান প্ৰশ্ন আলোচনা কৰিম। সম্পদ হিচাপে গণ্য কৰিবলৈ হ'লে কোনটো বৈশিষ্ট্য উপাদান নিহিত